बाक्सानि सालबारियाव जिल्ला थाखोनि बडलेण्ड CEM काप 2025 जोलुर बादायलायनाया दिनैनिफ्राय जागायबाय। बिटिआर सरकारनि बानजायनायाव बडलेण्डनि गिबिसिन बडलेण्ड CEM काप जोलुर बादायलायनाया BCDC थाखोनिफ्राय सोलिबोदोंमोन। BCDC थाखोनि बादायलायनाया जोबलांनायनि उनाव दिनै जिल्ला थाखोसिम सौफैनायखौ नुनो मोननाय जादों। बेबायदिनो दिनै बाक्सा जिल्ला थाखोनि बडलेण्ड CEM काप जोलुर बादायलायनाया 21 नं सालबारि बियाबनि सिङाव थानाय जिल्ला खोन्दोनि गेलेमु थावनि कमलाबारियाव दिनैनिफ्राय साननैनि हाबाफारिजों खुंफुंजायो। दिनैनि गिबि सान एबा बेखेवनाय हाबाफारियाव समायना रमायना रोखोमसे गाब गोनां नुथायजों गाहाय आलासि महरै बाहागो लाफैनानै जिल्ला थाखोनि जोलुर गेलेनाय बादायलायनाय हाबाफारिखौ बेखेवनानै होफैयो 63 नं साफागुरि बियाबनि MLA एबा आसामनि केबिनेट मन्त्रि उर्खाव ब्रह्मआ। बे हाबाफारियावनो बाहागो लाफैबावो 21 नं सालबारि बियाबनि MCLA जय मोसाहारि, EM राकेश ब्रह्म, बारग MCLA माखन सरगायारि, सालबारि TC LCCनि मासिगिरि बिनोद मोसाहारि लोगोसे गुबुन गुबुन आफादफोरनि दैदेनगिरिफोरजों लोगोसे UPPLनि गुबुन गुबुन थाखोनि दैदेनगिरिफ्रा बे हाबाफारियाव बाहागो लाफैनायखौ नुनो मोननाय जायो। मख'नो गोनांदि जिल्ला खोन्दोनि गेलेगिरि हानजा महरै गासै मोन 6था बियाबनि हानजाफोरा गेलेगोन। बेफोरनि गेजेराव गिबिसिन गेलेगिरि महरै गेलेयो दिहिरा बियाब आरो मसलपुर बियाबा। বিটিআৰ চৰকাৰে প্ৰথমবাৰৰ কাৰণে CEM কাপ আৰম্ভ কৰিছে। অসম চৰকাৰে যেনেকৈ খেল মহাৰণ আৰম্ভ কৰি পেলাই গাঁৱে ভূঞে লুকাই থকা যিটো খেলুৱৈসকলক উলিয়াই আনি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাবৰ কাৰণে এটা সুযোগ দিছিলে আৰু যথেষ্ট মানুহে আজি সংস্থাপনো পালে আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিভিন্ন খেলত গ'ল। অৱশ্যে ৰাজ্য চৰকাৰতো ষ্ট্ৰীমটো 5টা নে 6টা ষ্ট্ৰীম আছিলে আৰু বিটিআৰৰ এইবাৰ অকল ফুটবলক লৈ পেলাই তেখেতসকলে টুৰ্ণামেণ্টটো আৰম্ভ কৰিছে। আজি জিলা ভিত্তিক যিটো টুৰ্ণামেণ্ট কালি ফাইনেল হৈ যাব আৰু মুছলপুৰ বাক্সা জিলাৰ পৰা যি টিমে চেম্পিয়ন হৈ যাব কাউন্সিল লেভেলৰ কম্পিটিশ্যন 6টা টিমৰ মাজত কম্পিটিশ্যনত যাব। এইটো খুব এটা ভাল পদক্ষেপ আৰু যিটো প্ৰশংসা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে যিটো নিজৰ মন কী বাত অনুষ্ঠান ইয়াত উল্লেখ কৰিলে যে বিটিআৰত আজি ফুটবল হাব হ'বলৈ গৈ আছে। উন্নয়নৰ লগে লগে শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে খেলুৱৈসকলে আগবাঢ়ি আহিছে আৰু ফুটবলৰ যিটো এটা মহাৰণ চলি আছে এইটো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চিত হৈ গ'ল। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদায় অসমৰ মুখ্যমন্ত্ৰী তেখেতে সহায় কৰি আছে আৰু সদায় প্ৰশংসা কৰি আছে। প্ৰমোদ বড়োৰ নেতৃত্বত সকলোবোৰ এটা যোগাত্মক যিটো এটা উন্নয়ন ক্ৰিয়েটিভ বা কনষ্ট্ৰাকটিভ ডেভেলপমেণ্ট এতিয়া হৈ আছে। যিটো বিটিআৰত খেলটো এটা মহোৎসৱৰ নিচিনা আছিল, জাতীয় মহোৎসৱৰ নিচিনা ফুটবল। প্ৰতিখন গাঁৱত ফুটবল খেলিছিলে। এই ফুটবলটো কিবা কাৰণত মানে নোহোৱা হৈ গৈছিল, আন্দোলনৰ এটা পৰিৱেশতো শেষ হৈ গৈছিল আৰু বিভিন্ন কাৰণত শেষ হৈ গৈছিল। কিন্তু আজি এইটো আকৌ এটা উৎসৱৰ এটা ৰূপ লৈছে। প্ৰতিখন গাঁৱত ল'ৰা ছোৱালী, আগত ছোৱালীবিলাকে ফুটবল খেলা নাছিল, আজিকালি ফুটবল খেলে। প্ৰায় 4000 খেলুৱৈয়ে ইয়াত BCDC লেভেলৰ পৰা আগভাগ লৈছিলে। বাক্সা জিলা হিচাপে প্ৰায় 69টা BCDC আছে। আজি জিলা পৰ্যায়ত 1000তকৈ মানে 1100তকৈ অলপমান বেছি খেলুৱৈয়ে ভাগ লৈছে আৰু কালি এটা টিমে চেম্পিয়ন হৈ পেলাই কাউন্সিল লেভেলত যাব আৰু মই সকলোলৈ অভিনন্দন জনাইছোঁ। মই এতিয়া আজি গৈ পেলাই আকৌ পিছবেলা কোকৰাঝাৰৰ যিটো CEM কাপ এইটো উদ্বোধন কৰিব গৈ আছোঁ। তো মই ইয়াত নিজেই জড়িত হ'বলৈ মানে কল্পনা কৰিব পৰা নাছিল। অকল্পনীয়ভাৱে মানুহৰ সঁহাৰি এই ডাঙৰ সফলতাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মোৰ তৰফৰ পৰা অভিনন্দন। মুখ্যমন্ত্ৰীগৰাকীয়ে 4 দিনৰ 5 দিনৰ ভ্ৰমণসূচীৰে মানে বিটিআৰৰ ৰাইজৰ লগত মত বিনিময় এটা খেলৰ দিনত ৰাজনীতিৰ কথাটো নকওঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে আজি ইয়াত অহাটো কোনো এটা নেগেটিভ ছাইড নাই। অকল তেওঁ বিচাৰিছে যে BTC ইলেকশ্যন হ'ব গৈ আছে ছেপ্টেম্বৰৰ আগত আৰু তেওঁ এটা টাৰ্গেট লৈছে যে অৰুণোদয় CM ট্ৰিপুলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু কেইটামান স্কিম আছে 4-5টামান ৰেচন কাৰ্ড আধাৰ সেইবিলাক যাতে স্যাচুৰেশ্যনটো সম্পূৰ্ণ হৈ যায় নিৰ্বাচনৰ আগে আগে
কাৰণ নিৰ্বাচনৰ অধিসূচনা আৰম্ভ হোৱাৰ লগে লগে গোটেই কামবিলাক স্থবিৰ হৈ যাব সেইটো সুনিশ্চিত কৰিব বিচাৰিছে আৰু ৰিভিউ মিটিঙত তেওঁ চব দলৰ মানুহকে লৈছে যোৱাকালি ওদালগুৰিত হ'ল আজি তামোলপুৰত হৈছে ইয়াত বিজেপি আছিলে BPF আছিলে আৰু UPPL আছিলে আজিও থাকিব সব দলকে লৈ পেলাই কৰিছে বাকী দলীয় কৰ্মীক উদ্দেশ্য লৈ পেলাই দলীয় কৰ্মীক উদ্দেশ্যি তেওঁ কিছুমান সভা কৰিছে তাতো কোনো এটা বিভ্ৰান্তিমূলক তেওঁ ষ্টেটমেণ্ট দিয়াই নাই তেখেতে ক্লিয়াৰ কৰি দিছে যে বিজেপিৰ BTC দখলৰ কোনো পৰিকল্পনা নাই আৰু বিজেপিয়ে অকলে কোনোদিন BTCৰ চৰকাৰ গঠন নকৰে তো এইটো লৈ পেলাই ৰাজনৈতিক বিবাদ হোৱাৰ কোনো কাৰণ নাই মিত্ৰ দল হিচাপে আপোনালোকে কোনোবাখিনিত বিফল হৈছে নে বা এনেকুৱা অনুভৱ কৰে সফলতা আহিছে বুলি আমি ইমান পৰ্যায়লৈকে গ'ল মেজৰিটিটো আমি এই নিৰ্বাচনটো কি BTC নিৰ্বাচনটো অকলে খেলা পৰ্যন্ত আমি যাব পাৰিছোঁ কিন্তু মিত্ৰতাও থাকি যাব আৰু নিৰ্বাচনৰ পিছত কেনেধৰণে গভৰ্ণমেণ্ট বনাব লাগে আমি বহি পেলাই ঠিক কৰিম